সকলোৰে খা খবৰ ভাল নিশ্চয় নহয়নে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বহুত দিন ভিডিঅ' বনোৱা নাই, সেয়েহে ভাবিলোঁ এই বছৰৰ পৰা আকৌ আৰম্ভ কৰিম। নতুনকৈ ছেশ্যনটো আৰম্ভ হৈছে। যোৱা বছৰ কিছু পৰীক্ষাৰ ভাল হ'ল, কিছুৰ বেয়া হ'ল। এইবাৰ যাতে ভাল হয় তাৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগিব। এই নতুন ছেশ্যনটোত আগমুহূৰ্ততে কিছুমান প্ৰস্তুতি ল'ব লাগে, তেতিয়া ৰিজাল্টটো ভাল হয় আৰু টপাৰ হ'বলৈও সহজ হয়। এনেকুৱা আজি মই 5টা পইণ্ট তোমালোকক ক'ম। 1 নম্বৰ পইণ্ট, তোমাৰ লক্ষ্য নিৰ্ধাৰণ কৰা। নিজৰ বাবে লক্ষ্য ৰাখা, কিমান নম্বৰ পাবা, কোন বিষয়ত বেছি ভাল কৰিবা। লক্ষ্য থাকিলেহে মনোযোগ বাঢ়ে। গতিকে নিজৰ লক্ষ্যটো নিৰ্ধাৰণ কৰি লোৱা যে মই ছাকচেছ হ'মেই, মই টপাৰ হ'মেই, মই ফাৰ্ষ্ট ডিভিজন, ষ্টাৰ মাৰ্কছ, ডিষ্টিংশ্যন পামেই। 2 নম্বৰ, নিয়মীয়াভাৱে ৰুটিন বনোৱা। প্ৰতিদিনে পঢ়াৰ এটা সময় ঠিক কৰি লোৱা, অলপ অলপকৈ সদায় পঢ়া। একেলগে পঢ়িলে বেছি চাপ ল'লে পঢ়াবোৰ মনত নাথাকে। অকণ অকণকৈ পঢ়ি গ'লে চাবা সকলোবোৰ সহজ হৈ পৰে। 3 নম্বৰ, বেছিকৈ বুজি পঢ়া। মাত্ৰ মুখস্থ নহয়, বিষয়টো বুজি ল'লে দীঘলীয়া সময়লৈ মনত থাকে। গতিকে আমি সদায় বস্তুটো বুজি ল'লে আমাৰ ৰিজাল্ট ভাল হয়। 4 নম্বৰ, আগৰ বছৰৰ প্ৰশ্নবোৰ তোমালোকে এতিয়াই গোটাই লোৱা আৰু সেইবোৰৰ পেটাৰ্ণবোৰ কেনেকুৱা, চমু প্ৰশ্ন কিমান আহে, অতি দীঘলীয়া প্ৰশ্ন কিমান আহে, কোনটো ছাবজেক্টত কিমান নম্বৰ আহে, সেইবোৰ বস্তু বুজি লৈ পেলাই পঢ়া শুনাবোৰ ষ্টাৰ্ট কৰা। তেতিয়া চাবা তোমালোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব। 5 নম্বৰ, নিয়মীয়া পুনৰাবৃত্তি, মানে যিখিনি পঢ়া তাক বাৰে বাৰে ৰিভিজন দিয়া, তেতিয়া সেইবোৰ বস্তু মনত থাকি যায়। এয়া মই গুৰুত্বপূৰ্ণ 5টা পইণ্টছ তোমালোকক দিলোঁ। এতিয়া মাত্ৰ এটা অনুৰোধ, মোবাইলটো কম ব্যৱহাৰ কৰিবা, স্বাস্থ্য ভাল ৰাখা আৰু সময়মতে খোৱা, টোপনি যোৱা, এইবোৰতো পঢ়া শুনাত বহুত ডাঙৰ সহায় কৰে। গতিকে এই বছৰ সকলোৰে ভাল হ'ব তাৰে কামনা কৰিলোঁ। ধন্যবাদ।